हेलो फ्रेंड्स, आज मैं आपनालोকৰ আগত এটা ৰেচিপি লৈ আহিছো ভেজিটেবলৰ আচাৰ। তাৰ কাৰণে মই লৈছো গাজৰ, মূলা কেইটামান, আদা, মটৰ আৰু জলকীয়া কেইটামান। তাৰ কাৰণে লাগিব নিমখ, বজাৰতে কিনিবলৈ পায় মছলা, এনেকৈ গোটাকৈ পায়, আপুনি নিজে ভাজি পেলাই পিছি ল'ব পাৰে। হালধি, জলকীয়া গুড়ি অকমান, তেল আৰু মই অকমান হিং ব্যৱহাৰ কৰিম। প্ৰথমে মই ভেজিটেবলখিনি এতিয়া কাটি লওঁ, তাৰপিছত অলপ দেৰি নিমখত থৈ তাৰপিছত মই ৰ'দত শুকুৱাই তাৰপিছত মই আগলৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ ভেজিটেবলখিনি জোখমতে কাটি লৈছোঁ। আপোনালোকে যিকোনো আকাৰ দি কাটি ল'ব পাৰে। ইয়াত মই অলপমান নিমখ দি আধা ঘণ্টামান থৈ দিলোঁ। তাৰপিছত মই অলপ হালধি এতিয়া দিম। কাটি লোৱা ভেজিটেবলখিনি অলপ দেৰি নিমখত আধা ঘণ্টামান থৈ পেলাই এতিয়া মই অলপ হালধি দি পেলাই ধুনীয়াকৈ ডলা এখনত পেপাৰ এখন দি ভেজিটেবলখিনি অকণমান দেৰি মেলি থৈছোঁ। এতিয়া দুদিন বা এদিন ৰ'দত দি তাৰ পাছত মই আপোনালোকক দেখুৱাই আছোঁ। দেখিছেনে, ৰ'দত শুকুৱাৰ পিছত ভেজিটেবলখিনি এনেকুৱা হৈ গ'ল। তাৰ কাৰণে লৈছোঁ পিচিলোঁ মছলাখিনি, পিচা মছলা অকণমান, ভিনেগাৰ মই আধা কাপমান লৈছোঁ, খোৱা ভিনেগাৰটো, মিঠাতেল আপোনাক যিমানকণ দৰকাৰ, আৰু তাত দিবলৈ মই এনেকুৱা ৰেড পাউডাৰ অলপমান লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই ল'ম। তাৰপিছত যিমানখিনি মছলা দৰকাৰ মই সিমানখিনি ইয়াত ব্যৱহাৰ কৰিম। দেখিছেনে, ভালকৈ মিলাই ল'ব, খাবলৈ খুব ধুনীয়া হয়। ধুনীয়াকৈ ৰেড চিলি অলপমান আপোনাৰ হিচাপ অনুযায়ী, আপুনি যিমানখিনি জ্বলা খায় ভাল পায় আপুনি সিমানখিনি দিব। মই 2 চামুচমান দিছোঁ। দেখিছে নহয়, এতিয়া মই বটল এটাত সুমুৱাই তেল আৰু ভিনেগাৰ লগতে দি থৈ দিম। এয়া দেখিছেনে, মই ধুনীয়াকৈ মছলা লগোৱা আচাৰখন বটলত ভৰাই দুদিনমান ৰ'দত দি আমি খাব পৰা হ'ব। এনেকৈ এবাৰ বনাই চাবচোন, খাই ভাল লাগে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব।